মাক বাপেকৰ অৱস্থা কেনেকুৱা চালে গম পাব কিমান ধনী ঘৰৰ ল'ৰা সৰু চাকৰি এটা বিচাৰি আজি এই অৱস্থাত পৰি গ'লে ইয়াতে আমাৰ ৰিজাল্টটো লাগে বুলি বিচাৰি আহিছিলে কিন্তু ল'ৰাকেইটাৰ আজি এনেকুৱা অৱস্থা কৰিলে তেওঁ আমি মাক বাপেকবিলাকে কি কৰি থাকোঁ কওকচোন আপোনালোকে আহ্বান জনাইছোঁ এতিয়া ল'ৰাকেইটাক যাতে মুকলি কৰি দিয়ে আৰু সিহঁতৰ জীৱন যাতে ধ্বংস নকৰে সিহঁতে সৰু ল'ৰা একো নাজানে সিহঁতে কিবা পাৰ্মিশ্যন ল'ব লাগে বুলিও নাজানিলে সিহঁতে আগবাঢ়ি আহিলে ছাৰ আহি এতিয়া সিহঁতে বিপদত পৰি গ'ল নাই কোনো ওচৰতা নাই সিহঁতৰ বাৰ তাৰমানে পৰীক্ষা চলাই আছে ৰিজাল্ট নাই ৰিজাল্ট নোহোৱাৰ কাৰণে সিহঁতে আহিছিলে ৰিজাল্টটো আমাক লাগে বুলি এতিয়া 24 তাৰিখলৈ আৰু এটা সিহঁতে ৰিটেন পাতিছে এতিয়া বাৰ একেটা কামকে কৰি থাকিবনে ল'ৰাকেইটাই সেইকাৰণে ৰিজাল্ট বিচাৰিহে আহিছিল তেওঁলোকে হা আছে এডমিট আছে দেখুৱাই দিম নেকি বেংকত চালানটো কাটিব নালাগে বোধহয় এডমিটটো এনে ওলাইছে মোৰ তাত আছে এতিয়া 24 তাৰিখৰ সেইকাৰণে ল'ৰাবিলাকে ওচৰ চাপি আহিছিলে আমাৰ ৰিজাল্টটো লাগে বুলি বিচাৰি আহিছিলে কিন্তু ল'ৰাকেইটাৰ আজি এনেকুৱা অৱস্থা কৰিলে তেওঁ আমি মাক বাপেকবিলাকে কি কৰি থাকোঁ কওকচোন আপোনালোকে আমি ইমান নাজানো গাঁৱলীয়া মানুহ তাৰ বাবে আমাক ক্ষমা কৰি দিয়ক আমাৰ ল'ৰাবিলাক এটা চাকৰি 2018 চনৰ পৰা মানে এই 19 বল চাকৰিটো মানে আৰম্ভ হৈছে 2018ত আৰম্ভ হোৱাৰ পাছতো 2020 চনত তেওঁলোকৰ শাৰীৰিক পৰীক্ষা হৈছিল চৰকাৰৰ বিসংগতিৰ বাবে সেইটো কেঞ্চেল হয় আকৌ 2021 চনত আকৌ শাৰীৰিক পৰীক্ষা হয় তেওঁলোকে ধৈৰ্য সহকাৰে পৰীক্ষা দি আছে তাৰপিছত 2022 চনৰ ফেব্ৰুৱাৰী 20 তাৰিখে আকৌ ৰিজন পৰীক্ষা হয় তেওঁলোকে ধৈৰ্য ধৰি এইবিলাক পৰীক্ষা দিয়ে আছে এতিয়ালৈকে কোনো ফলাফল হোৱা নাই তেওঁলোকে ফলাফল বিচাৰি মাননীয় মুখ্যমন্ত্ৰী তথা DGP ছাৰক তেওঁলোকে ফলাফলটো বিচাৰিবলৈ আহিছিল সেইকাৰণে মই তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু DGP ছাৰক কাঠৰ অনুৰোধ সানুনয় প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ ল'ৰাবিলাকৰ ভৱিষ্যত হেৰি ৰাখি যেন মাফ কৰি দিয়ে